সকলকে বিহুৰ বহুত বহুত শুভকামনা জনাইছোঁ আৰু যোৱা বছৰটো সকলোৱে গম পায় কেনেকৈ গ'ল সকলোৰে টেনশ্যন সকলোৰে বিভীষিকা কৰোণা চাৰিওফালে তাৰ মাজতো আকৌ আমি বিহু পাতিব পাৰিছোঁ সেইটো এটা ভাল লক্ষণ আৰু তাকে সকলোকে অনুৰোধ জনাইছোঁ যাতে বিহু ফাংচন চাবলৈ আহিলে মাস্ক পিন্ধি আহে আৰু নিজৰ নিৰাপত্তাৰ বিষয়ে নিজে সজাগ হ'ব লাগে প্ৰথম কথাটো সেইটো আৰু যোনে যোনে ভেকচিন লোৱা নাই ভেকচিন ল'ব লাগে ময়ো কালি ভেকচিন লৈ আহিছোঁ চ' পুনৰ মৰম জনাইছোঁ আৰু মোৰ চিলা এলবামৰ 5 নম্বৰ এটা নতুন গান যেটো ৰিলিজ হোৱা নাই এতিয়ালৈকে কেইদিনমানৰ পিছত আমি ৰিলিজ কৰিম গানটোৰ কাম চলি আছে বম্বেত এটা বৰ ধুনীয়া ভিডিঅ' কৰিছোঁ গানটোৰ আপোনালোকে দেখিবলৈ পাব যেতিয়া ৰিলিজ হ'ব গানটোৰ নাম মনৰে কইনা সেই গানটোৰে ৰিলিজ নোহোৱা গানেৰে আজি অনুষ্ঠান আৰম্ভ কৰিছোঁ থেংক ইউ মনৰে কইনা এৰি গুচি গলি কৰবালৈ পঠিবলৈ বেদনা দিল ঢালি ৰমায়ণ চাই ভুৱনে পাখি দুদিনৰ পৃথিৱী আৰু বিভোৰ বাকী মনৰে কইনা এৰি গুচি গলি কৰবালৈ পঠিবলৈ What